চাকৰি ছাৰ, চাকৰিটো মই নাপাওঁ যিহেতু আপুনি সমকামী নহয়। কিয়নো আপুনি গাভৰুৰ অন্তৰ্বাস খুলিহে প্ৰদান কৰে নিযুক্তি পত্ৰ, আৰু টেবুলৰ তলেৰে দিবলৈ মাৰ কাণৰ হাতৰ বেছিও সিমানখিনি নহয় যিমানখিনিত আপুনি সন্তুষ্ট হয়। অথচ বৰ জৰুৰী আছিল এটা চাকৰি। দেউতাৰ পেঞ্চনৰ টকাৰে আৰু নচলে ঘৰ। সৰু থাকোঁতে তেওঁৱে শিকাইছিল, পঢ়া শুনা কৰে যি, ঘোঁৰা গাড়ীত উঠে সিয়েই। বিশ্বাস কৰক, ইণ্টাৰভিউ দিবলৈ চিটিবাছত ভাড়া খুজি আজি যেতিয়া মাৰ কাষত থিয় হওঁ, নিজকে কুষ্ঠ লগা ভিখাৰী যেন লাগে ছাৰ। আচলতে কিমান প্ৰয়োজন চাকৰি এটাৰ। থাকক দিয়ক, সেইবোৰ বৰ পুৰণি কথা। শিক্ষকৰ আছিলো প্ৰিয় ছাত্ৰ, পঢ়াত চোকা বাবেই নেকি চুবুৰীয়াৰ আদৰ্শ, এম এ পাছ কৰি ঘৰৰ বোজা। নাই নাই, তপ্ত চহৰত খোজকাঢ়ি কল্ড ড্ৰিংকছ নাখাওঁ। প্ৰেম কৰাৰ বিলাসিতা আমাৰনো কেনেকৈ থাকিব পাৰে ছাৰ। হজম কৰিব শিকি গৈছো অৱজ্ঞা, অনাদৰ। অফিচে অফিচে কিমান নবাবী মেজাজ, হেতা হাঁহিৰে ঢাকি থওঁ ক্ষুধাৰ্থ ঘোৰ। বহুদিন হ'ল ছাৰ, পৰিয়ালৰ সকলোৰে সৈতে একেলগে এসাঁজ নোখোৱাৰ। নিশা চোৰৰ দৰে আহি খাই শুই থাকোঁ সাজি থোৱা ভাত। পেপাৰ কাটিং কৰিছোঁ, দৌৰিছোঁ, ধুইছোঁ আৰু ইস্ত্ৰি কৰিছোঁ একেটা ছাৰ। আমাৰ বাবে প্ৰেছাৰ দিবলৈ কোনো নাই ছাৰ। মা বেহনৰ গালি দিব মন যায় ছাৰ আপোনাক, চোলাৰ কলাৰত ধৰি ঠেকেচি দিবলৈ মন যায়। তথাপিতো হাতযোৰ কৰি সহানুভূতি বিচাৰোঁ। অনুনয়ৰ সুৰত শুনো, কামটো হ'বগৈনে ছাৰ। ফাৰ্ষ্ট ক্লাছ পাবৰ দিনা ভনীয়ে চুবুৰীয়াক খুৱাইছিল ছাৰ। সিদিনাৰ হাঁহি, তাইৰ ওঠৰ আকৌ এবাৰ চাব বিচাৰোঁ ছাৰ। সৰু মানুহ ছাৰ, সৰু সৰু আশা। ফৰেনটো নালাগে, গুৱাহাটীত মাটি নালাগে, কোঠালি ভৰিব নালাগে ইম্পৰ্টেড সামগ্ৰীৰে। চাকৰি এটা লাগে ছাৰ, কেৱল জীয়াই থাকিবৰ বাবে।